তো বিকেতে খাই কি ভাল পায় মই ঐ এতিয়া নললে ভেকচিন টান পাইবা পাছে ঐ হেল্ল' গাইজ আপোনালোকে চাই আছে ৰাজবাবু আছাম আৰু আমি আজি যাই আছোঁ আংকু যাই আছে আমাৰ লগতো তো আমি আজি যাই আছোঁ ব্লেক এণ্ড হোৱাইট টিমৰ মহন্তদাৰ ঘৰত আৰু মহন্তদাক পৰহি দিনা আমি মানে কণ্টেক্ট কৰা গৈছিলে তো পৰহি দিনা যোৱা নহ'ল মানে আমাৰ কিবা পাৰ্চনেল অলপ প্ৰব্লেম আছিল তো আজি গৈ আছোঁ কিন্তু এতিয়া সন্ধিয়া বাজিল 5টা আৰু বাজিলেও কোনো কথা নাই ধমধমা আমাৰ পৰা বেছি দূৰ নহয় বাৰু এতিয়া গৈ আছোঁ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক তো গাইজ আমি এতিয়া যাই আছোঁ প্ৰায় ৰেডি আমি আৰু মোৰ লগত যাব আমাৰ মিণ্টু ৰাজবংশী ইয়াৰো এটা ইউটিউব চেনেল আছে মিণ্টু ৰাজ বুলি মিণ্টু ৰাজ বুলি এটা ইউটিউব চেনেল আছে আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে চাব গাইছ আৰু আমাৰ ইফালে যাব নীলামণি আৰু মহন্ত দাক তাক যাম এইবাৰতো মইতো আগত একবাৰ লগ পাইছোঁ বাৰু তোহাঁতে এইবাৰ প্ৰথম লগ পাবি মানে মনটো কেনেকুৱা মনটো মানে অলপ এক্সাইটেড হৈ আছোঁ মানে লগ পোৱা নাই ন তো ভিডিঅ'ত দেখা পাই থাকোঁ তো আমি মহন্ত দাক কিছুমান পাৰ্চনেল কথা সুধিম বা আমি যিমানখিনি আপোনালোকক পাৰোঁ মহন্ত দাৰ পাৰ্চনেল কথা শুনাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো লাষ্টলৈকে চাব বহুত ভাল পাব আৰু ভিডিঅ'টো চাই থাকিব ভিডিঅ'টো তো ফাইনেলি গাইজ আমি আহি পাই গ'লোঁ বিকাশ দাৰ ঘৰত সেইটো পিছফালে বিকাশ দাৰ ঘৰ কি ধুনীয়া বিকাশ দাৰ ঘৰটো চাওক একবাৰ তো বিকাশ দাৰ মা আছে ঘৰত বিকাশ দা বৰ্তমান নলবাৰীৰ পৰা আহি আছে তো ভিডিঅ'টো চাই থাকক বিকাশ দাৰ ঘৰত বহি আছোঁ আৰু বিকাশ দাইতো ভিডিঅ'ত মাক নেদেখাই বিকাশ দাৰ তো বিকাশ দাৰ মা মোৰ লগত বহি আছে তো বিকাশ দাৰ মাকো একবাৰ দেখাই দিছোঁ এইটোৱে হয় বিকাশ দাৰ মা বিকাশ দাইতো নেদেখাই বাৰু ভিডিঅ'ত তো বিকাশ দা আহি আছে অলপ সময় আমি ৰখি দিছোঁ তো গাইজ ফাইনেলি আমাৰ বিকাশ দা আহি পালাক বহুত সময়ৰ পিছত আৰু বিকাশ দাৰ কাৰণে মোৰ চেনেলটোৰ ফালৰ পৰা এখন গামোচা লৈছোঁ তো বিকাশ দাক যিহেতু লগ কৰিব আহিছোঁ এটা ধন্যবাদ আৰু বিকাশ দাৰ ভিডিঅ'বিলাকতো মানুহে চাই পায় বিকাশ দাক মই দুটামান কথা সুধিব এইখিনিয়ে কথা সুধোঁ ও ৰাম হৰিয়ে ও ৰাম হৰি হিমন্ত মামা নমস্কাৰ ঐ মামাৰ পদধূলি ও আমি হিৰে তুলি লওঁ ঐ বস্তুৰ দাম বাঢ়িছে আজি মামা কজাই ভাগিনসকলৰ দুৰ্দশা দেখি হিমমামাই সিদ্ধান্ত ল'লে 1 লাখ চাকৰি দি আছোঁ মই 1 লাখ চাকৰি দি আছোঁ মই হিমমামাই সাংবাদিকক মাতি আনি কয় হিমমামাই সাংবাদিকক মাতি আনি কয় আজি আনন্দৰ সীমা নাই 1 লাখ চাকৰি খোলা পায় ভাগিনহঁতে আনন্দতে অনলাইন কৰবা যায় ঐ ফেবৰ মাকে ফেচিৰ মাকক কয় শুনছা বুকুৰ বাই 26,000 খোলা দিলাক হিমন্ত মামাই হে বঢ়িয়া আৰু আপোনাৰ এটা আছে নহয় কি আগুন নামটো এই কৰোণাক লৈ যে গাইছে কৰোণা নাম লোৱা বান্ধৱ গাঁও ভৰি আছে গাঁও ভৰি আছে ঐ এতিয়া নললে ভেকচিন টান পাইবা পাছে ঐ কৰোণা নাম লোৱা বান্ধৱ মুখে শৈশৱ কাল যায় বান্ধৱ ধূলি উমলতে ধূলি উমলতে যৌৱন কাল যায় বান্ধৱ কৰোণাৰে ভয়তে কৰোণা নাম লোৱা বান্ধৱ মুখে কেইটামান কথা সুধো চেনেলৰ বিষয়ে বাৰু সুধো এনে এটা নতুন চেনেল এটাতো আমি খোলো তাই বহুতখিনি কাম কৰিব লাগে থাকে মেইন কাম কি হয় মেইন কাম মানে প্ৰথমে তুমি চেনেল এটা খুলিলে মানে চেনেলটোৰ মানে প্ৰটেকশ্যনটো চাব লাগিব প্ৰটেকশ্যনটো মানে 2 ষ্টেপ ভেৰিফিকেশ্যন হওক তাৰপাছত এইগিলা আৰু গোটেইখিনি কৰি ল'ব লাগে তাৰপাছত ভিডিঅ' মানে দিহা অলপ আনকমন ভিডিঅ' দিয়া যাতে মানুহে মানে চাই ভাল পায় আৰু কমন ভিডিঅ' দিলে অলপমান গ্ৰ' হতে টান আৰু চবেই দিয়ে অলপ ইউনিক টাইপ দিলে মানে চাই ভাল পায় আৰু বিকাশ দা এতিয়া নলবাৰীৰ পৰা আহিছোঁ বিকাশ দাৰ লগত বেছি কথা নাপাতো বাৰু তো বিকাশ দা খাই কি ভাল পায় মই
খাই পেলি মই খৰচ চবে তথাপিতো মাংসহে হ'ল আৰু বিকাশজিতো বিয়া পাতা নাই বৰ্তমান বাকী নুসুধো আৰু এতিয়া আৰু বাকী আপোনাৰ ভিডিঅ' কেতিয়ালৈকে পাব আৰু ভিডিঅ' পৰহি ন তো আৰু বেলেগ সুধিব লগা নান কওক ঘৰত কোনে আছে কি কথা আপোনাৰ খবৰ কওক গোটেই খবৰটো ভালেই আৰু ঘৰত মাই মই দেউতা বাইদেউ দুটা বিয়া আহিছে তো বিকাশদাত ভাই মই বেছি সময় নলওঁ কাৰণ বিকাশ দাই এইমাত্ৰ আহি বেছি ভালো লগা নাই এনেকা তো বিকাশ দা আপুনি মোৰ চেনেলটোৰ কিবা এটা কৈ দিয়ক আৰু মানে আপোনালোকে মানে চেনেলটো চাব বহুত মানে কষ্ট কৰি আছে বহুত ভিডিঅ' দিলাক ভালকৈ মানে ভিডিঅ' দিছে চেষ্টা কৰি আছে আপোনালোকে চাব ভিডিঅ'বিলাক আৰু ভিডিঅ'বিলাক চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি অলপ উৎসাহ দিব যাতে ভৱিষ্যতে আৰু ভাল ভাল কাম কৰি যাব পাৰে আৰু মানে ইমান দূৰৰ পৰা আহিছে আৰু ঘৰত বহুত সময় ৰখালোঁ মোৰো বেয়া লাগছে মোৰ অলপ কাম আছিল নহ'লে সেইকাৰণে দেৰি হ'ল তো এতিয়া কথা পাতিলোঁ আৰু ভাল লাগিল কথা পাতি তো গাইজ বিকাশ দাই যিখিনি কৈছে সেইখিনি কৰি দিব যিটো আমিও আপোনালোকৰে ল'ৰা তো বিকাশ দাক মই এৰো বাই বাই থেংক ইউ